তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই চেনেল ওৱান্স এগেইন। কালি মোৰ এক্সিডেণ্ট এটা হ'ল। বাইকখনত কি ডেমেজ হ'ল আজি সেইটোকে দেখাওঁ বোলো। আগফালে হেডলাইটটো পূৰা লছ হৈ গ'ল, পূৰা চাইডৰ ভাইজাখন পূৰা ভাঙি গ'ল। এখন স্কুটিৰ লগত খুন্দা খালোঁ আৰু এইফালে এইখন ভাইজাৰ পূৰা খৰ গ'লগৈ। এইফালে এডোখৰ, এইফালে পইটিয়াটো এইটো ভাঙি গ'ল। এইটো পূৰা দেখাৰ গেৰটো এইটো আকৌ বনালোঁ। পিছপিনে একো নাই হোৱা। এইফালে এইটো ব্ৰেকটো পূৰা টেঢ়া হৈ গ'ল, চিধা কৰি থৈছোঁ বাৰু। এইটো বেছিকৈ ফাটি গ'ল, পূৰা টোটেল লছ হৈ গ'ল বাইকখন। এখন স্কুটিৰ লগত ৰেচাৰ স্কুটি। ভিডিঅ'টো তেতিয়া বনাব নোৱাৰিলোঁ বাৰু, মই নিজেই পূৰা মানে খোজ নাইকিয়া হৈ গ'ল মোৰ। বাইকখন চাওঁ, বাইকখন পূৰা মানে ডেমেজ। ময়ো পালোঁ বাৰু অলপ। বাইকখনো চকুতেই লাগিলে বুলি ক'ব পাৰিব আৰু কিন্তু এতিয়া চাগে বুজিলোঁ পানী চিনাইটো দুটামান দিবলগীয়া আছিলে। বাইকখনৰ কাৰণে বেয়া লাগিছে অলপ। এতিয়া ঘৰলৈ যাওঁ। স্কুটি চলোৱা মানুহটো মোৰ আগতে ওলাব পাইছিলে মানে। লাইটটো আপাৰ মাৰি কিনে আগত লাইট দিছে, মোৰ চকুত পৰিলে মানে ধৰিম বুলি খাই কিনে মানে মাজলৈকে গৈ আছিলোঁ বাৰু, ৰং চাইডত বেছিকৈ গ'লোগৈ অকণমান। এই স্কুটিখনৰ চাইডত লাগিলেগৈ। স্কুটিখনো বেছি ডেমেজ নাই হোৱা বাৰু, হৈ যাব 2,000 খৰচ হ'ব চাগে। বনাই দিব লাগিব কৈছে, কি কৰিম আৰু ৰং চাইডত মই গ'লগৈ, বনাই দিবই লাগিব। স্কুটি চলোৱা মানুহজনো অলপ খাই আছিলে বোলে মদটো। গৈ কিনে খুন্দা খোৱাৰ পিছত মই মানে নুচাই নাই মানে, একো গমেই নাপাওঁ মানে কি হ'ল কি নহ'ল। অকণমান দেৰি পিছতে গম পাইছোঁ, বহি আছোঁ, শৌচ আহিছে, মুখ চকুৰ ওপৰৰ পৰা তেজ বৈ আছে পূৰা। ঘৰৰ দাদা এজন আহিছিলে, হস্পিটেললৈ লৈ গ'ল। তাৰপৰা ঘৰত ৰেষ্ট লৈছোঁ। আজি ভিডিঅ'টিকে বনাই দিওঁ বোলো, কি হ'ল কি নহ'ল। বাইকখনটো পূৰা ডেমেজ হৈ গ'ল। প্লাষ্টিকবিলাক বোলে, বাইকখনৰ ফাইবাৰবিলাক ইঞ্চুৰেঞ্চত ক্লেইম নহ'ব বোলে, কিনিব লাগিব এক্সট্ৰাকৈ বুলি ক'লে। বাইকখনতো এতিয়া বহুত কেইটকা খৰচ হ'ব, 5-6 হাজাৰমান খৰচ আছে বাইকখনত, বেছি হ'লেও কম নহয়। কি কৰিবা আৰু, লিখা আছিলে কপালত এনেকুৱা হ'বলগীয়া। এতিয়া ফেচটো পূৰা মানে দুখ পালোঁ আৰু পূৰা চকুটো চাইডতে। কেনেকৈ ক'ত লাগিলে ধৰিব নোৱাৰিলোঁ, হুঁচেই নাই মানে, ইমান জোৰকৈ খুন্দা খালোঁ ক'ৰবাত। আজিলৈ মানে আৰু